সকল কি খবৰ আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ ট্ৰেভেলছ উইথ জেকে ইউটিউব চেনেললৈ আৰু আজি আপোনালোকক লৈ যাব ওলাইছোঁ শংকৰদেৱে য'ত চিহ্ন যাত্ৰা ভাওনাখন প্ৰদৰ্শিত কৰিছিলে সেই নামঘৰটোলৈ আৰু ময়ো চাম আপোনালোককো দেখাম সেই নামঘৰটোত কি আছে কেনেকুৱা ধৰণৰ দেখিবলৈ শুনামতে এইটো দেখিবলৈ বহুত ধুনীয়া আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম লগতে মহেন্দ্ৰ কুণ্ডলী টোলখন এটা বৰ্তমান আছেনে নাই তাক দেখাবলৈ কাৰণে চেষ্টা কৰিম গতিকে বলক আমাৰ লগত আমাৰ এই যাত্ৰাৰ সংগী হওক ফাইনেলি আমি আহি পালোঁ শংকৰদেৱে চিহ্নযাত্ৰা নাটকখন প্ৰদৰ্শিত কৰা বিশেষ নামঘৰটোত আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেষ্টনীৰ মাজত আবদ্ধ হৈ আছে এই নামঘৰটো বৰ্তমান আগৰ ৰূপ কোনো ধৰণে নাই যদিও ইয়াত নতুনকৈ বনোৱা আছে আপোনালোকে দেখিছে কি ধুনীয়া সুন্দৰ এক পৰিৱেশ গঢ়ি তুলিছে ইয়াত সঁচাই এইটো বহুত চকুত লগাকৈ গঢ়ি তুলিছে নতুনকৈ আৰু ইয়াত বহু দূৰ দূৰণিৰ ভক্ত প্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হয় এই নামঘৰটো চাবলৈ কাৰণে আমি ভিতৰত যাবলৈ চেষ্টা কৰিম ভিতৰত কিমান দূৰ সোমাব পাৰি ইয়াত লিখা আছে যে জাতীয় সাজ পৰিধান কৰিলেহে আগলৈ যাব পাৰিব গতিকে আমি ইয়াৰ পৰা আগলৈ যাব নোৱাৰিম মানে দৌল মন্দিৰ ইয়াৰ বিশেষত্বটো কি বিশেষত্ব মানে গুৰুজনাই নিজে স্থাপন কৰি থৈ যোৱা নিজে স্থাপন কৰিছিলে চিহ্নযাত্ৰা ভাওনাতে পাতিছিল হয় ইয়াতে চিহ্নযাত্ৰাখন ইয়াতে পাতিছিলে আপোনালোকে গম পালে যে এই মন্দিৰটোতে অৰ্থাৎ এই দৌল মন্দিৰটোতে শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা নাটকখন প্ৰদৰ্শিত কৰিছিলে আপোনালোকক ইতিমধ্যে বাপজনে আপোনালোকক ক'লেই যে এইটো দৌল মন্দিৰ আৰু ইয়াতে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন তেওঁ অংকীয়া নাট চিহ্নযাত্ৰাখন ইয়াত প্ৰদৰ্শিত কৰিছিলে আৰু আমি আপোনালোকক এই মন্দিৰটোৰ ভিতৰভাগ কিছু অংশ দেখাবলৈ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে চাই লওক এতিয়া আছোঁ মহেন্দ্ৰ কুণ্ডলী টোলত মানে য'ত শংকৰদেৱে পৰিছিলে এইখন দেখিছে আপোনালোকে দেখিলে ভিডিঅ'ত মহেন্দ্ৰ কুণ্ডলী টোল এতিয়া বাৰু সেই আগৰ টোলখন নাই তথাপিও মানে কিছু হেৰি আছে আৰু এইটো জেগাতে আছিলে বুলি জানো আৰু নতুনকৈ খুলিছে এইখন কিমান চনত 1958 চনত নতুনকৈ এখন মহেন্দ্ৰ কুণ্ডলী সংস্কৃত টোল প্ৰতিষ্ঠা কৰিছে আপোনালোকে দেখিব আজিৰ ভিডিঅ'টোত ইমানেই আমি যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুসৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কিমানখিনি পাৰোঁ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত আপোনালোকৰ মন্তব্যবোৰ জনাব আমাৰ ভিডিঅ'টো কেনেকুৱা আছে আৰু ইয়াৰ পৰা আপোনালোকে কিবা নতুন কিবা দেখিবলৈ পালেনে বা আগতে আপোনালোকে গৈছেনে বা যদি গৈছে তেতিয়াহ'লে কেনেকুৱা লাগিছে আপোনালোকৰ মনোভাৱবোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ কাৰণে নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে মাগিছোঁ বিদায় ধন্যবাদ